হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম টু জ্ঞানকক ইউটিউব চেনেল। জিকে অনুষ্ঠানৰ জৰিয়তে বিচিত্ৰ কুইজৰ 10টা প্ৰশ্ন আৰু তাৰ উত্তৰ আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ। প্ৰতিটো প্ৰশ্নৰ 4টা অপশ্যন দিয়া থাকিব। শুদ্ধ উত্তৰটো মাৰ্ক কৰি দিয়া হ'ব। আশা কৰিলোঁ ভিডিঅ'খন চাই ভাল পাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। প্ৰথম প্ৰশ্ন, ভাৰতীয় জনতা পাৰ্টি কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনকেইটা হ'ল এ 1 এপ্ৰিল 1985, বি 6 এপ্ৰিল 1980, চি 7 মাৰ্চ 1977 আৰু ডি 5 জুন 1986। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 6 এপ্ৰিল 1980। দ্বিতীয় প্ৰশ্ন, ODI ক্ৰিকেটত প্ৰথম দ্বিশতক অৰ্জন কৰা প্ৰথম বেটছমেন কোন? অপশ্যন এ শচীন তেণ্ডুলকাৰ, বি ক্ৰিছ গেইল, চি ৰোহিত শৰ্মা আৰু ডি বীৰেন্দ্ৰ সেহৱাগ। শুদ্ধ উত্তৰটো হ'ল এ শচীন তেণ্ডুলকাৰ। তৃতীয় প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? এ 2520 কিলোমিটাৰ, বি 3000 কিলোমিটাৰ, চি 3280 কিলোমিটাৰ আৰু ডি 2850 কিলোমিটাৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 2850 কিলোমিটাৰ। চতুৰ্থ প্ৰশ্ন, ছক্ৰেটিছৰ জন্ম কিমান চনত হৈছিল? এ 522 খ্ৰীষ্টপূৰ্ব, বি 490 খ্ৰীষ্টপূৰ্ব, চি 470 খ্ৰীষ্টপূৰ্ব, ডি 480 খ্ৰীষ্টপূৰ্ব। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 470 খ্ৰীষ্টপূৰ্ব। পঞ্চম প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম নীল নদীৰ দৈৰ্ঘ্য কিমান? অপশ্যন এ 6650 কিলোমিটাৰ, বি 6870 কিলোমিটাৰ, চি 6980 কিলোমিটাৰ আৰু ডি 5870 কিলোমিটাৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 6650 কিলোমিটাৰ। ষষ্ঠ প্ৰশ্ন, ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন এ 1905 চন, বি 1903 চন, চি 1912 চন আৰু ডি 1901 চন। শুদ্ধ উত্তৰটো হ'ল ডি 1901 চন। সপ্তম প্ৰশ্ন, অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? অপশ্যন এ যোৰহাট, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি ডিব্ৰুগড় আৰু অপশ্যন ডি কাৰ্বি আংলং। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কাৰ্বি আংলং। অষ্টম প্ৰশ্ন, 2011 চনৰ লোকপিয়ল অনুসৰি কেৰালাৰ সাক্ষৰতাৰ হাৰ কিমান? অপশ্যন এ 91.02, বি 92.45, চি 93.91 আৰু ডি 78.15। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 93.91। নৱম প্ৰশ্ন, অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কোনখন? অপশ্যন এ বৰাইল পৰ্বতমালা, বি সূৰ্য পাহাৰ, চি কাৰ্বি পৰ্বত, ডি মহাদেৱ পৰ্বতমালা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বৰাইল পৰ্বতমালা। আজিৰ অন্তিম প্ৰশ্ন,
এণ্টাৰ্কটিকা মহাদেশত জন্মগ্ৰহণ কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? এ. উইলিয়াম হাৰ্ভে, বি. এমিলিও পালমা, চি. এলিনা ক্লাৰ্ক আৰু ডি. ক্ৰিছ মৰিছ। শুদ্ধ উত্তৰটো হ'ল এমিলিও পালমা।